ব্ৰহ্মপুত্ৰৰ বুকুত ছুইজাৰলেণ্ডৰ পৰ্যটকৰ উল্লাস। সূৰ্যাস্তৰ জিলিমিলি আভাৰ মাজতে জনালে নৱবৰ্ষৰ শুভেচ্ছা। চাওঁ আহক এক বিশেষ প্ৰতিবেদন। সাত সাগৰ ১৩ নদী সিপাৰৰ পৰা তেওঁলোক আহিছে প্ৰকৃতিৰ সন্ধানত। ইউৰোপৰ ভূস্বৰ্গ ছুইজাৰলেণ্ডৰ বাসিন্দা হৈও তেওঁলোক আজি মন্ত্ৰমুগ্ধ অসমৰ সেউজীয়া আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাত। ২০২৫ বৰ্ষৰ বিদায়ীখনত সত্ৰনগৰী মাজুলীৰ বালিচৰত এইদৰেই দেখা গ'ল বিদেশী পৰ্যটকৰ এক নান্দনিক দৃশ্য। তেওঁলোকৰ মতে মাজুলী এক স্বৰ্গ। ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি উঠা সূৰ্যাস্তই যেন পাহৰাই পেলালে তেওঁলোকৰ দেশৰ সৌন্দৰ্যকো। কেৱল প্ৰকৃতিয়েই নহয়, মাজুলীবাসীৰ সৰলতা আৰু আতিথ্যই তেওঁলোকক হৃদয় চিনিলে। পৰ্যটক মেক ডালেন আৰু তেওঁ সংগীসকলে ক'লে, আমি বৰ সুখী, অসম সঁচাকৈয়ে ধুনীয়া। We like it very much. It's very beautiful. Well, I would like to say that we are very happy to be here. We feel extremely lucky that we get to know this place, and we're having a wonderful time. We will be in for the New Year's. We will be in Katsiringa, and next year maybe we'll come again. Yes, we'll see. Yeah. Very, very beautiful. We like it very much. We came to see the sunset. People are very nice. Everyone is very friendly. Everyone is very welcoming and opening. Switzerland. Magdalena. Switzerland. It is too, yes. Yes. ছুইজাৰলেণ্ডৰ দৰে সুন্দৰ আমাৰ মাজুলী, এই অনুভৱ এইসকল বিদেশী অতিথিৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই তেওঁলোকে সমগ্ৰ ভাৰতবাসীক জনালে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা। Happy New Year to all Indian people and to all other people. Happy New Year. মহাবাহুৰ পাৰত এৰি থৈ গ'ল কিছু ধুনীয়া স্মৃতি। বিদেশী পৰ্যটকৰ এই আগমনে পুনৰবাৰ প্ৰমাণ কৰিলে যে মাজুলী বিশ্বৰ পৰ্যটন মানচিত্ৰত এক অনন্য স্থান অধিকাৰ কৰিছে। নতুন বছৰৰ প্ৰাক মুহূৰ্তত এইসকল ছুইজাৰলেণ্ডৰ পৰ্যটকে উপভোগ কৰিলে ব্ৰহ্মপুত্ৰৰ মায়াবী সূৰ্যাস্ত। তেওঁলোকৰ মতে মাজুলী এখন স্বৰ্গ আৰু ইয়াৰ মানুহবোৰ অতি মৰমীয়াল। সূৰ্যাস্তৰ ৰংবোৰ যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীত বিয়পি পৰে, তেতিয়া ভাষা আৰু দেশৰ সীমা হেৰাই যায়। ২০২৫ বৰ্ষক আদৰাৰ প্ৰস্তুতিৰ মাজতে মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ বালিচৰত দেখা এই যি দৃশ্যই সকলোকে মন পুলকিত কৰি তুলিব। Very nice, very welcome. Yes. So, thank you for welcoming us here. A very beautiful island of Majuli and in Assam. We had a very good time. Yeah. Happy New Year to everybody as well. Yeah. So It's beautiful. It's beautiful, and very fascinating river. Yeah. Brahmaputra. Yes. I also come From Switzerland. Yeah. So No, not at all. We also have rivers. We also have big rivers. Also natural paradise in Switzerland also. Yes. Yeah. True. So also Majuli also natural paradise. Mm-hmm. So Yeah. something is similar like. Yeah. That's true. The nature is beautiful in both places. Yeah. So have a